হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? দুদিন দেৱালীৰ ছুটিৰ পিছত আজিৰ পৰা আকৌ টিউচন ষ্টাৰ্ট হ'ল। ৰাতিপুৱা টিউচনটো কৰি লৈ অলপ ওলাই গ'লো বোকাখাতলৈ বুলি। মানে অহাকালি যিহেতু ভাইদুজ, সেইবাবে ভাইদুজৰ কাৰণে অলপ বজাৰ কৰিবলৈ আছিল। আৰু প্ৰথমেই গ'লো এম বজাৰলৈ। আৰু মললৈ গ'লেই হ'ল, কাপোৰবোৰ দেখিলেই যেন লাগে চব লৈ লওঁ। সেইকাৰণে লওঁ নলওঁ চোৱাটোতো কম্পালচাৰী। চব চাই মেলি ভাইটিহঁতৰ কাৰণে কাপোৰ লৈ আমি ঘৰলৈ উভতি আহিলোঁ। আহোঁতে আহোঁতে সন্ধিয়াই হ'ল। দেখিছেনে লাইটবোৰ এতিয়াও লগাই থৈছে চবে। চাওঁতে চাওঁতে এই বছৰৰ সকলো উৎসৱ শেষ হ'ল। যোনে যোনে নিজৰ ঘৰলৈ উৎসৱ বুলি ঘৰলৈ আহিছিল, তাৰ মাজতে কোনোবাই হয়তো আজিয়ে নিজৰ নিজৰ কৰ্মস্থানলৈ উভতি গৈছে। আৰু তাৰে মাজত কিছুমান দেওবাৰৰ অপেক্ষাত আৰু দুদিন ঘৰৰ মানুহবোৰৰ লগত সময় কটাব বুলি ৰৈ গৈছে। আৰু আমাৰ ব্যস্ত জীৱনত এনেকুৱা উৎসৱৰ খুবেই প্ৰয়োজন। নহ'লে এই ব্যস্ততাৰ মাজতে আমাৰ আপোনজনৰ প্ৰতি থকা আমাৰ দায়িত্ব, কৰ্তব্য আৰু মৰম ভালপোৱা সকলো এদিন হেৰাব লাগিব।